নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটি টিপি দিয়ক। ভিডিঅ'টি আপুনি শেষৰলৈকে চাব, তেতিয়া আপুনি ভালদৰে বুজি ল'ব পাৰিব। বলক আমি আজিৰ নিয়োগ বাতৰিটো চাই লওঁ। চাওক, আজিৰ নিয়োগ বাতৰিটো আহিছে DC অফিচ লখিমপুৰৰ ফালৰ পৰা ড্ৰাইভাৰ গ্ৰেড 3 পদ ওলাইছে। বলক আমি ইয়াৰ পদ আৰু অন্যান্যবিলাক বিতংভাৱে চাই লওঁ বলক। চাওক, ইয়াত পদটিৰ নাম হৈছে ড্ৰাইভাৰ গ্ৰেড 3 আৰু চাওক ইয়াত মুঠ পদৰ সংখ্যা হৈছে 1টা আৰু দৰমহা এই পদটিৰ কাৰণে দৰমহা হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 5,200 টকা পাৰ মান্থ। আৰু চাওক, এই পদটিৰ কাৰণে শিক্ষাগত অৰ্হতা এনেধৰণৰ বিচাৰিছে। চাওক, এই পদটিৰ কাৰণে বয়স বিচাৰিছে 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 43 বছৰতকৈ বেছি হ'ব নালাগিব। আৰু চাওক, বয়সৰ ৰেহাই ক্ষেত্ৰত চৰকাৰী নিয়ম মতে SC, ST, OBC কেণ্ডিডেটসকলক বয়সৰ ৰেহাই দিয়া হ'ব। আৰু চাওক, শিক্ষাগত অৰ্হতা বিচাৰিছে এই পদটিৰ কাৰণে। চাওক, কেণ্ডিডেটজন মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু লগতে কেণ্ডিডেটজনৰ চাওক লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু লগতে কেণ্ডিডেটজনৰ এবছৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু চাওক, আপুনি আবেদন কেনেকৈ কৰিব। আবেদন যিহেতু অনলাইন যোগে লোৱা হ'ব, অনলাইন যোগে আবেদন লওঁতে চাওক, ৱেবছাইট হৈছে niyogAssam.gov.in/Lakhimpur। আৰু চাওক, আপুনি অনলাইন আবেদন কৰোঁতে চাওক, যিহেতু আবেদন একমাত্ৰ অনলাইন যোগে লোৱা হ'ব, চাওক আপুনি আপলোড কৰিবলগীয়া ডকুমেণ্টখিনি হ'ল এনেধৰণৰ। চাওক, আপুনি সকলোবিলাক ডকুমেণ্ট আপুনি আপলোড কৰিব লাগিব। চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এখন ভাল কোৱালিটিৰ ফটোগ্ৰাফ আৰু আপোনাৰ LMV লাইচেঞ্চখন আপোনাৰ অসমৰ পৰা পোৱাহে হ'ব লাগিব। আৰু চাওক, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু চাওক, যিসকল কেণ্ডিডেট ইতিমধ্যে ছাৰ্ভিচত আছে তেওঁলোকো নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে আৰু নিৰ্দিষ্ট কৰ্তৃপক্ষৰ NOCৰ জৰিয়তে তেওঁলোকে নিৰ্দিষ্ট চেনেলৰ জৰিয়তে এই পদকেইটাৰ কাৰণে যদি আগ্ৰহী আৰু যোগ্য হয়, তেতিয়া এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু চাওক, বাছনিৰ প্ৰক্ৰিয়াটো হ'ব এনেধৰণৰ। চাওক, এটা ৰিটেন টেষ্ট লোৱা হ'ব আৰু ড্ৰাইভিং টেষ্ট লোৱা হ'ব চুইটেবল কেণ্ডিডেটসকলৰ পৰা। আৰু চাওক, ৰিটেন এক্সামিনেশ্যন হ'ব 30 মাৰ্কছৰ আৰু সময় থাকিব 1 ঘণ্টা। আৰু চাওক, চিলেবাছখন চাওক, 10 মাৰ্ক থাকিব জেনেৰেল নলেজৰ আৰু 10 মাৰ্ক থাকিব ট্ৰেফিক ৰুলছৰ আৰু 10 মাৰ্কছ থাকিব আছামিজ লেংগুৱেজৰ। আৰু চাওক, আপুনি আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব। চাওক, আবেদন 26 মে'ৰ পৰা লৈ থকা হৈছে আৰু আবেদনৰ অন্তিম দিন হৈছে 17 জুন 2020। আৰু চাওক, ভৱিষ্যতে চাওক, ৰিটেন এক্সামিনেশ্যন আৰু ড্ৰাইভিং টেষ্টৰ বাবে আপুনি এই অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব লাগিব। আৰু চাওক, আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.niyogassam.in লৈ আহিও আপুনি আবেদন কৰিব পাৰিব। আমাৰ ইয়াতো কুইক লিংক দিয়া হৈছে। চাওক, আপুনি যদি এপ্লাই অনলাইনত ক্লিক কৰি দিয়ে, তেতিয়া আপুনি চাওক, আপুনি হোম পেজত আহি যাব আৰু এই চাওক, অফিচ অফ দি ডেপুটি কমিশ্যনাৰ লখিমপুৰ আছাম, ইয়াৰ পৰাই আপুনি প্ৰচেছটো এপ্লাই অনলাইনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু চাওক, আপুনি যদি চেক অফিচিয়েল এডভাৰ্টাইজমেণ্টত ক্লিক কৰি দিয়ে, চাওক, ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে, তেতিয়া আপুনি চাওক, এই পষ্টটিৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টটো চাই ল'ব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইটোৱেই আছিল। যদি আপুনি এই পদটিৰ কাৰণে আগ্ৰহী আৰু যোগ্য হয়, তেনেহ'লে আপুনি অতি সোনকালেই আবেদন কৰি দিব পাৰে।
তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰেই আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আছাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।